खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय। उदालगुरि जिल्ला बेंखननि फरायसालिफोरनि नायदिंगिरि आरो जिल्ला गुदि सोलोंथाइ मावख'गिरिनि मावख'खौ दिनै बेखेवनाय जाबाय। उदालगुरियाव थानाय बे मावख'खौ बेखेवना होयो बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। बे बेखेवनाय हाबाफारियाव नुजाथिबावदोंमोन बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा एबा जायगानि एमएलए गबिन्द बसुमतारिया। बिटिसि ओनसोलनि भेन्सार फरायसालि आरो फरायसालिमाफोरखौ माब्ला प्रभिन्सियेलाइज खालामनाय जागोन बेनि सोंथियाव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ ओरैबायदि बिबुंथि होयो। আজি উদালগুৰিত ইন্টিগ্ৰেটেড যেটো আইএস অফিস আছে এটো ওপেনিং কৰা হল আৰু আজিৰ পৰা ইয়াত অফিস বহিব। আমাৰ কাৰণে এটা ভাল খবৰ, কাৰণ শিক্ষাৰ যিবিলাক এজেন্ডা এটো লৈ পেলাই আমি কাম কৰি আছো। শিক্ষাৰ বিভিন্ন সমস্যা সমাধানৰ কাৰণে বহুত ক্ষিপ্ৰতাৰে আমাৰ চৰকাৰখনে কাম কৰি আছে আৰু এনেকুৱা সময়ত আমি ইমান সুন্দৰ এটা অফিস ইয়াত যেটো পাবলৈ আজি সক্ষম হৈছো, ইয়াৰ কাৰণে বহুত ভাল হৈছে। উদালগুৰি জিলাত বৰ্তমান শিক্ষাৰ সমস্যাবিলাক যথেষ্ট অৰ্গেনাইজ কৰিলে। বৰ্তমান আমাৰ যেটো টিম আছে সেই টিমে বহুত ভালকৈ কাম কৰি আছে। আগৰ সময়বিলাকত অলপ লিজাৰবিলাক আপছ এণ্ড ডাউন হৈ আছিলে। মই আশা ৰাখিছোঁ অনাগত দিনত উদালগুৰিৰ ৰিজাল্টবিলাকো ভাল হ'ব। এণ্টায়াৰ উদালগুৰি জিলাত সকলো ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষা পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষাত যেনেকৈ সংস্কাৰ আনিছে একে সংস্কাৰ বিটিআৰ অঞ্চলতো আমি আনিবলৈ চেষ্টা কৰিছোঁ আৰু কেজি টু পিজি সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে গুণগত শিক্ষা পাব পাৰে ইয়াৰ কাৰণে শিক্ষকসকলক ট্ৰেইনিং প্ৰদান কৰা, পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি কৰি সকলো স্কুলত ৰেচনেলাইজেশ্যন কৰা, স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ঠিক কৰি দিয়া, এই সকলো কামতে আমি এতিয়া লাগি আছোঁ। মই আশা কৰিছোঁ 2 বছৰ মানৰ ভিতৰত কমপ্লিটলি বিটিআৰ অঞ্চলৰ শিক্ষাৰ যেটো পৰিৱেশ এটো সলনি হৈ যাব। কি কৈছে? নাই, প্ৰায় ষ্টুডেণ্টে ড্ৰাগছ এডিক্টেড নহয়। কিছুমান ষ্টুডেণ্ট বা কিছুমান ইউথবিলাকে ড্ৰাগছৰ প্ৰতি এটা আসক্তি বা ড্ৰাগছৰ কবলত পৰা দেখিবলৈ পাইছোঁ আৰু সেইটো এনেকুৱা নহয় যে সেইটো ৰিপাৰেবল নহয়। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ড্ৰাগছৰ এগেইনষ্টত যেটো তেখেতৰ যুদ্ধ ঘোষণা কৰিলে সেই সময়ৰ পৰা যথেষ্ট আমাৰ এইটো কণ্ট্ৰলত আহিছে। কিন্তু আমাৰ ওদালগুৰি জিলাত কিছুমান চুকে কোণে এই প্ৰব্লেমবিলাক চলি আছে। ইয়াৰ কাৰণে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, পুলিচ সকলোকে ইয়াত সজাগ কৰি দিয়া হৈছে। আমি এতিয়া এই মাহতে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, পুলিচ এডমিনিষ্ট্ৰেশ্যন সকলো ডিপাৰ্টমেণ্ট আৰু ৰাইজক লৈ পেলাই এটা সভা কৰিম ওদালগুৰিত আৰু ইয়াৰ পিছত আমাৰ এই অঞ্চলত কোনে ড্ৰাগছ ছাপ্লাই দিয়ে ইয়াৰ ওপৰত আৰু বেছিকৈ কেনেকৈ কঠোৰ হ'ব পাৰোঁ আৰু কোন শ্ৰেণীৰ আমাৰ ইউথবিলাকে এই ড্ৰাগছৰ কবলত পৰিছে তেখেতসকলক কেনেকৈ উদ্ধাৰ কৰিব পৰা যায় ইয়াৰ কিছুমান ব্যৱস্থা আমি হাতত ল'ম। টিচাৰ খালী নাই, ছিংগল টিচাৰ আছে। আমাৰ বিটিআৰত প্ৰায় 600 ছিংগল টিচাৰ আছে, কিন্তু আমাৰ যেটো আছে 1200 পষ্টৰ কাৰণে SIO হ'বলৈ গৈ আছে। এই SIOটো হোৱাৰ লগে লগে আমি 1200 টিচাৰ পাম আৰু ইয়াৰ লগতে হাইস্কুলতো পাম। চ' এই টিচাৰখিনি পালে মই আশা কৰিছোঁ চব স্কুলতে ডাবল টিচাৰ হৈ যাব। চাওক, ভেঞ্চাৰ স্কুলটো প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে 2011ত এটা আইন হ'ল, 2013ত এটা এমেণ্ডমেণ্ট কৰা হ'ল। তেনেকুৱা বিভিন্ন পলিচি লৈ পেলাই পৰ্যায়ক্ৰমে স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰি আছে। এই যে 6.3 ক্লজটো বিটিআৰ যেটো চুক্তিত আছিলে সেই ক্লজ মতে বিটিআৰৰ ভিতৰৰ যিখিনি বড়ো মিডিয়াম, অসমীয়া মিডিয়াম বিদ্যালয়, অপ্ৰাদেশিকৃত যেটো বিদ্যালয় আছে এইবিলাক নিড বেছত যেনেকৈ ৰাইট টু এডুকেশ্যন এক্টত যেনেকৈ আছে 1 কিলোমিটাৰত এখন LP স্কুল থাকিব লাগিব, 3 কিলোমিটাৰত ME স্কুল আৰু 5 কিলোমিটাৰ 7 কিলোমিটাৰত হাই স্কুল। এই ৰাইট টু এডুকেশ্যন পলিচিৰ মতে স্কুল আছে নে নাই এইটো চাই পেলাই য'ত স্কুল লাগে সেই স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে এটা প্ৰস্তাৱ ৰখা হৈছিলে আৰু ইয়াৰে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 2খন কলেজ আমাৰ কাউন্সিলক প্ৰভিন্সিয়েলাইজ কৰিবলৈ দিছে, ষ্টেটে ফাণ্ডিং কৰিব। ঠিক তেনেধৰণে আমাৰ হায়াৰ ছেকেণ্ডাৰী আৰু হাইস্কুলতো চাবলৈ দিছে যে কোনটো বিদ্যালয় তেনেকুৱা আমাৰ ৰাইট টু এডুকেশ্যন এক্ট মতে প্ৰাদেশিকীকৰণ কৰিব পৰাকৈ নিড বেছ স্কুল হিচাপে আহিব। So hitu ami sai asu gotike iyat অসমীয়া মিডিয়ামে নহয় বুলি তেনেকুৱা একো নাই বড়ো মিডিয়াম অসমীয়া মিডিয়াম যত যি সমস্যা এটো লাহে লাহে পৰ্যায়ক্ৰমে সমাধান কৰিবলৈ চেষ্টা কৰি আছে
কিন্তু ইমানেই প্ৰব্লেমটো বেছি যে আজি বহুত স্কুল আছে যিসকল স্কুলে ৰাতাৰাতি জন্ম হোৱা, বহুত স্কুল আছে য'ত এনৰলমেণ্ট নাই, তেনেকুৱা বহুত স্কুল আছে। চ' আজি যিবিলাক স্কুল একদম নিড বেছ, এনৰলমেণ্টো আছে, প্ৰয়োজনো আছে, সেই স্কুলখিনি লাহে লাহে হৈ যাব, কিন্তু যিখিনি নাই সেইখিনিও লাইনত আহি যায়। তো তেতিয়া মানে চৰকাৰে যিটো ৰুল আছে, যিটো গাইডলাইনছ আছে, সেইটো ফ'ল' কৰি পেলাই সেইটো কৰিব নোৱাৰা হৈ যায়। তো সেইকাৰণে আপোনালোকে কোঅপাৰেট কৰক, লাহে লাহে স্কুলবিলাক কেনেকৈ প্ৰাদেশিকৰণ কৰিব পাৰে, ইয়াৰ কাৰণে আমি আগবাঢ়ি যাম।